हेलो एवरीवन आज আপোনালোকৰ বুলি এটি সিম্পল মিনি ব্লগ লৈ আনিছো যেহেতু কেইদিন ইমান গৰম পৰি আছে কি খাও কি নেখাও লাগি থকাৰ বাবে ভাবিলো যোৱাকালি দেউতাই নেমু লৈ আনিছিল বজাৰৰ পৰা তাকে চৰবত বনাই খাও বুলি যেহেতু আমাৰ ঘৰৰ নেমুজোপা সৰু হৈ আছে লাগা নাই তো খেয়ে আৰু ইফালে আম ৰদত দি থৈছো আচাৰৰ বাবে ইফালে মই চৰবতৰ বাবে ৰেডি কৰি আছো যেহেতু অকলে আছো এনেকৈ আৰু অকণমানকৈ বনাই লৈছো তো সেয়াই নেমু ৰসখিনি চেপি উলিয়াই ইফালে চেনি আৰু নিমখ মিলাই চেকি লৈছো গুটিখিনি এক্সট্ৰা কৰিছো গুটিখিনি থাকিলে যেহেতু ভাল নালাগে এয়াৰে দি মোৰ চৰবত অকণমান সজাই লৈছো তো সেয়াই আৰু এনেকৈ খালো তো এনেকুৱা ব্লগ আপোনালোকৰ মাজলৈ আজি প্ৰথমবাৰৰ বাবে আগবঢ়াই দিছো তো কেনেকুৱা পালে জনাব আৰু আগুৱাই যাব সাহস দিব।